খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু কালিলৈ কাতি বিহু, আৰু আপোনালোক সকলোলৈ কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু আজি আমাৰ বিৰিয়ানী খাওঁ বুলি কৈছে। আমাৰ এওঁ বনাব আজি বিৰিয়ানী। কেনেকৈনো বনাই এওঁ আজি বিৰিয়ানী, তাকে চাওঁ বলক। আৰু ইয়াতে দীপাৱলী আহি আছে। দীপাৱলীত পূৰা ধামাকা হ'ব। আমি ফুৰিবলৈ গৈ আছোঁ, আপোনালোককো দেখাম। আৰু যদিহে আজি ভিডিঅ'টো চাই ভাল পায়, ধুনীয়া এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব একদম। ইফালে আমাৰ দাদা পূৰা কামত লাগি গৈছে। কি কৰিছা? পিঁয়াজ কাটিছা, ৰচুন আদা, ৰচুন আদা পেষ্ট, ৰচুন আদা পেষ্ট। আজি চিকেন বিৰিয়ানী। আমাৰ ককাইদেৱে আজি কেনেকৈ বিৰিয়ানী বনাই খাই খুৱাব আৰু দেই। এইফালে চাউলটো বহাই দিছে। কামৰ পৰা আহি বনাইছে ইও বেচেৰাটো। অডিট খোৱা নাই বোলে, তাকে খাওঁ। বনাই চাওঁ, আগতে বনাই পোৱা নাই ভালকৈ লওঁ। এইটো চোৱা কিবা কৰি দিম। মোবাইলত চাই পিনি আপুনি বনাই চাওঁচোন কেনেকুৱা হয়। তাকে বুলি আৰু আমাৰ ষ্টাইলত আৰু দেই। চাই দিব ভিডিঅ'টো। এইফালে চৰুত তেল দি দিছোঁ, মই অকণমান সহায় কৰি দিছোঁ আৰু। কিমান দিওঁ চোৱাচোন, হ'ব ন? এইফালে চিকেন মঠিছে, মছলা দি দিওঁ। পূৰা মঠিছে। অকণমান দেৰি মঠি পিনে থৈ দিব পাব লাগিছিলে ন? থ'বলৈ নাপালোঁ আৰু এতিয়া লগালগ বনাব লাগিব। দেৰি হৈছে, ৰাতি হ'ল, এতিয়া 9:30 বাজিলে। এইফালে চেনি অকণমান দি দিলে কালাৰৰ কাৰণে। চেনিখিনি অকণমান ওপৰলৈ উঠিবলৈ দিবা, ওপৰলৈ উঠিবলৈ দিবা। পিঁয়াজ দিলে, পিঁয়াজখিনি ভাজি ল'ব এতিয়া। আমি ইমান ভালকৈ বনাবলৈ নাজানো দেই, এনেই কেতিয়াবা বনাই খাওঁ বাৰু, ইমান খাচকৈ নাজানো বাৰু। পিঁয়াজখিনি অকণমান দেৰি ভাজি পিনে কাঢ়ি ল'ব পিঁয়াজখিনি ন? পিঁয়াজখিনি ৰঙা ৰঙা হৈ গৈছে দেখিছেনে? আৰু অকণমান দেৰি ভাজিব লাগিব, তাৰপিছত কাঢ়ি ল'ব লাগিব। ইফালে দেখিছেনে পিঁয়াজখিনি পূৰা গল্ডেন কালাৰ হৈ গৈছে। এতিয়া কাঢ়ি দিব। পিঁয়াজ ভজা হৈ গ'ল। তেজপাত দিছে, জিৰা 1 চামুচ, সৰু চামুচে, পাঁচফোৰণ দিছে, পাঁচফোৰণ এনেকৈ অকণমান দেৰি লৰাব, তাৰপিছত এতিয়া চিকেনখিনি দি দিব। ইয়াতে বিলাহী চিলাহী চব পেষ্ট বনাই পিনে মিক্স কৰি লৈ ল'লে। ৰচুন আদা পেষ্ট, বিলাহী পেষ্ট, কাইলৈ কাতি বিহু গম পোৱা নাই?
নিমখ দিব লৈছে। আপোনালোকৰ হাজবেণ্ডবিলাকে বাৰু এনেকৈ কেতিয়াবা বনাই খুৱায়নে? কেতিয়াবা এনেকৈ হাজবেণ্ডে বনাই খুৱাব লাগে ন, তেতিয়া কিমান ভাল লাগে। খুৱাব আপোনালোকেও খুৱাব। মানুহজনীয়ে অন্তত অকণমান হ'লেও সুখ পাব ন। এতিয়া ঢাকন লগাই দিব। ঢাকন লগাই দিলে ধনিয়া দি দিছে অকণমান। কুকাৰত বনালে মানে সিজাই নল'লে হয়, চিটি মাৰিব লাগে। পদিনা দি দিছে। জলকীয়া নিদি ভাজি লোৱা পিঁয়াজখিনি দি দিছে। কালাৰখিনি দি দিছে। এনেকৈ লৰাই দিব। আমাৰ চৰুটো সৰুৱে হ'ল, ভাতটো বেছি হৈ গ'ল। এবাৰ লৰাই দিলে, এনেকৈ লৰাই পিনে অকণমানকৈ ভাজি থাকিব আৰু অকণমান টাইম, 5 মিনিটমান ঢাকি দিব। ৰেডি হৈ গ'ল। বিৰিয়ানী বোলে ৰেডি হৈ গ'ল। কালাৰটো দেখিছে নাই বাৰু আপোনালোকে? কি সুন্দৰ হৈছে চাওক। আমাৰ ৰাজীৱ গোন্ধাই গৈছে দেই বিৰিয়ানীখিনি। এইফালে আমাৰ অলৰেডি হৈ গৈছে চিকেন বিৰিয়ানী। আপোনালোকে বাৰু এনেকৈ খাইছেনে? কেতিয়াবা খাই চাবচোন, কুকাৰ নহ'লেও মানে। হৈ গ'ল আৰু এতিয়া আমাৰ বহা মেলা হৈ গ'ল আৰু এতিয়া খাব লাগে আৰু পটাপট। চুপু উঠিলা মা? পাপাই কি বনালে আজি? বিৰিয়ানী। খোৱা। এতিয়া তেতিয়াহ'লে খাই বৈ আজৰি হওঁ। এতিয়া টেষ্ট কৰি চাওঁ দেই। মজা হৈছে। আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।